গাইজ কি খবৰ আপোনালোকৰ স্বাগতম জনাইছোঁ মই এটা ভিডিঅ' লৈ এইটো ভিডিঅ' মাথো এণ্টাৰটেইনমেণ্ট পাৰপ'জৰ কাৰণে বনোৱা যাতে কোনো পাৰ্চনেলিভাৱে নলয় মানে কোনোবা ইউটিউবাৰে হওক বা কোনোবা মানে শ্বৰ্ট ফিল্মৰ ডাইৰেক্টৰে হওক বা যোনবি হওক যি হওক মোৰ তাত ক'বলৈ নাই মানে যোনে যি হ'লেও মোৰ তাত নকওঁ একো কিন্তু আমি ৰ'ষ্ট কৰা ল'ৰা ৰ'ষ্ট কৰিয়ে থাকিম মানে যদি ভুল দেখি পাওঁ মানে যিমান যি চেলিব্ৰিটি হ'লেও ৰ'ষ্ট কৰিম মানে তো বলক আজি আমি এনেকুৱা কেইজনমান ব্যক্তিৰ বিষয়ে কথা পাতিব বিচাৰিছোঁ যিয়ে মানে ডিম্পু বৰুৱা আৰু বিকাশ আমিনত কোনো খাতৰা ব্লগিং কৰে মানে তো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ লেটছ ষ্টাৰ্ট ইট ये दिया ना फकोफ फकोफ क्या करेंगे देंगे भाड़ में जाए कितना बड़े यार ड्राइवर भाई ফোন তো করে থই দি চলাবন কি বের কি হ'ল মানে ড্ৰাইভাৰটো মানে হেভি আছিলে মানে ৰাতি মানে অলপমান গেলা চেলা খাই আহিলে মানে টাৰ্ণিংটো মানে ক্ৰছ কৰিব নোৱাৰি ডাইৰেক্টলি মানে পথাৰত চলাইছে মানে গাড়ীখন মানে বহুত খাতৰা ড্ৰাইভাৰ মানে এনেকুৱা ড্ৰাইভাৰ ক'ৰবাত দেখিছা নি আপোনালোকে নাই দেখা যদি ক'বা মই এনেকুৱা ড্ৰাইভাৰক আপোনালোকক লগ কৰাই দিম চলাবন কি বের বিয়া হবো ধান মুখান কৰবা মানে বাইদেউ চিঞৰি আছে যে ধান মুখা বেয়া হ'ব মানে তাতে থৈ দে বুলি কৈছে আৰে বাইদেউ কি কোৱা বে তুমি কেলে ধান খোৱা এনেও বেয়া হৈছেই মানে গাড়ীখন সোমাই যোৱাৰ পিছত আৰু তুমি কেলে কৈছা মানে ধান খোৱা বেয়া হ'ব বুলি মানে বেয়া অলৰেডি হ'লেই আৰু ক'ৰ পৰা বেয়া হ'ব বাইদেউ গাড়ীখন ওলাই আনিলে যিহেতু ভাল হ'বই মানে কি যে মানুহবিলাক আছে অ' এখন দুনিয়াত বিয়া হবো ধান মুখান बेटा मौज कर दी हाँ मौज कर दी वाह बेटे वाह अरे वाह शेर तुम হেভি ড্ৰাইভাৰ আছে আৰু দেই আপোনালোকে ব্লগিং চাই কোনে কোনে ভাল পায় কমেণ্ট কৰিবচোন মানে এনেকুৱা এজন মই ব্যক্তি দেখাব বিচাৰিছোঁ মানে সি মানে ডিম্পু আৰু বিকাশ চেত্ৰীতকেনো খাতৰা ব্লগিং কৰে মানে এনেকুৱা চিঞৰে অ' মাই গড হেল্ল' দোস্ত মানে বহুত খাতৰা মানে স্পীকাৰ মানে তাৰ মানে তই ব্লগিং বনাইছ কিন্তু ইমান কিয় চিঞৰিছ গেলা চেলা খাই আহিলি নেকি ক'ৰবাত মানে ইমানে যে খাতৰাকৈ চিঞৰিছ মানে মইতো এনেকৈ কৰিবলৈ ষ্টাৰ্ট মানে কৰিছিলোঁ হা মোৰ একদম পূৰা গালা চালা মানে বিষাই গৈছে মানে এনেকৈ মানে চাগে গালা চালা খাই আহিছে মদ চদ খাই আহি মেলি মানে ব্লগিংটো কৰিছে নেকি মোৰতো সেনেকুৱাই লাগিছে মানে দেখি ইয়াতে নিত্যানন্দৰ লক্ষী পূজা চাবলৈ আহিছো কেনেকুৱা পৰিৱেশ আপোনালোকক দেখাই আছো চাই থাকক আমাৰ নিত্যানন্দ ছাগল হ'লি নেকি মানে কুকুৰে কামুৰিলে নেকি মানে মোৰতো এনেকুৱা লাগিছে মানে ইয়াক মানে কুকুৰে কামুৰিলে মানে ই মানে পাগল ছাগল হৈ গ'ল মানে আৰে তই ব্লগিং কৰিছ কৰ কিন্তু মানে মানুহক গোটেই দেখাই কৰিব লাগে নেকি মানে তোৰতো মাতটো শুনি মানে মোৰ কাণ চান বিষাই গৈছে মানে ইমানেই চিঞৰিছ মানে गजब बेइज्जती है কেনেকুৱা পৰিৱেশ আপোনালোকক দেখাই আছো যদি ব্লগিং কৰি থাকে মানে আমাৰ ডিম্পু আৰু বিকাশ চেত্ৰী মানে হাৰি যাব মানে এনেকৈ মানে আৰু অকল মানে তোকে হেল্ল' গাইজ ৱেলকাম টু বেক মাই ইউটিউব চেনেল মানে ইয়াত আমি অলৰেডি লক্ষী পূজা চাব আহিছোঁ মানে এইখিনি কৈছে আৰু চিঞৰিছে এইখিনি কৈছে এইখিনিকে চিঞৰিছে মানে পাগল ছাগল হ'ল চাগে মদ চদ খাই মেলি এনেকৈ চিঞৰি আছে মানে মই মানে গম পাইছোঁ মানে ইটো মানে পূৰা মানে এটা পিয়কৰ মানে এটা মানে মদ চদ খাই মেলি ব্লগিং কৰি আছে মানে দেখাতটো এনেকুৱা লাগিছে দেই আপোনালোকে মদ খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন মানে আজি মই এনেকুৱা এজনী মানে বাইদেউক দেখাব বিচাৰিছোঁ মানে যিয়ে মানে মদ মানে ঘটাঘাট গিলিব পাৰে মানে বিনা চাকনাত মানে মদ গিলি দিয়ে মানে তো মানে এনেকুৱা এজনী বাইদেউ আছে ন বহুত খাতৰা বাইদেউজনী মানে প্ৰেমত ঢকা খাই পিনি মানে পূৰা মানে ঘটাঘাট মানে মদ গিলি দিছে বিনা চাকনাত গিলি দিছে চাওকচোন বলক আমিও কি কৰা বাইদেউ এনেকৈ মানে গোটেইখিনি মাৰি নিদিবি লিভাৰখন মানে খতম হৈ যাব মানে পুৰা বৰবাদ হৈ যাব আপোনাৰ লিভাৰখন মানে চাকনা অকণমান দিয়ক বাইদেউজনীক মানে নহ'লে মানে আৰু মানে নিচা ধৰিব ন বাইদেউক চাকনা দি দিয়ক মানে মই এটা কথা বুজি নাপালোঁ মানে বাইদেউজনীয়ে যে ডাইৰেক্টলি ৰ' পেকটো গিলি দিলে মানে নহয় ৰ' বটল গিলি দিলে যে মানে কোনে ঢকা দিলে বাইদেউ আপোনাক বয়ফ্ৰেণ্ডে চাগে ঢকা দিলে ন আজিকালি ছোৱালীবিলাক মানে ন কোনোবাই যদি ঢকা দি দিয়ে ন মানে ডাইৰেক্টলি মানে এইটোৱে আৰু গিলিবলৈ বিচাৰে মানে ডাইৰেক্টলি ৰ' পেকহে গিলে আৰু অকল মানে মাইনাক মানে আলু
আলু ভাজি দিছে মানে আলু চাকনাও দিছে কিন্তু নেখায় মাইনাই মানে জিগাৰৰ দম আছে ন সেইকাৰণে মানে মাইনাই মানে নেখায় চাকনা মানে এনেকৈ মানে গিলিব মানে সকল আজি ভিডিঅ'টো ইমানতে সমাপ্ত হৈছে যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক এটা শ্বেয়াৰ এটা ছাবস্ক্ৰাইব কৰি দিব তল থকা বেল আইকনটো দবাই দিব নতুন নতুন ভিডিঅ' আপডেট পাই থাকিব আৰু মোৰ ইনষ্টাগ্ৰাম আছে ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰিব ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম ওপৰত যোনখন চাৰ্ট আহি আছে মোৰ ইনষ্টাগ্ৰাম আইডি চাৰ্ট হয় তাত গৈ ফ'ল' কৰক তো বাই বাই জয় অসম